নমস্কাৰ বন্ধুসকল, সদায়ৰ দৰে আজিও মই আপোনালোকৰ আগত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। লেণ্ড ৰেকৰ্ডৰ ভিডিঅ'। লেণ্ড সেল পাৰমিশন কেনেকৈ এপ্লাই কৰে অলপ জনাবচোন বুলি এজন বন্ধুৱে মোক কমেণ্ট কৰি সুধিছিল। গতিকে মই কি ডকুমেণ্ট লাগিব, কেনেকৈ এপ্লাই কৰিবলৈ আজি মই এই সবিশেষ জনাই যাম। প্ৰথমতে আপোনাক লাগিব মাটি বিক্ৰী কৰোঁতা আৰু ক্ৰয় কৰোঁতা ভোটাৰ ID, পান কাৰ্ড আৰু আপোনালোকক লাগিব লগতে খাজানা ৰচিদ লাগিব। মাটি আপ টু ডেট খাজানা ৰচিদ, যেতিয়া আপোনালোকে মাটি ক্ৰয় কৰিব তেতিয়া আপ টু ডেট খাজানা ৰচিদ লাগিব। আৰু লগতে মাটি বিক্ৰী কৰোঁতা আৰু ক্ৰয় কৰোঁতাৰ পাছপোৰ্ট সাইজ একপি নহয় 2 কপিকৈ ফটোকপি লাগিব। তাৰ পাছত লাগিব আপোনালোকক ইনকাম ৰেঞ্জ সাৰ্টিফিকেট। আপোনালোকৰ ইনকাম ৰেঞ্জ সাৰ্টিফিকেট অবিহনে আপোনালোকে সেই সেল ডিডখন এপ্লাই কৰিব নোৱাৰিব। সেল ডিড মানে লেণ্ড সেল পাৰমিশনখন এপ্লাই কৰিব নোৱাৰিব। যেতিয়া আপোনালোকে এই ইনকাম ৰেঞ্জ সাৰ্টিফিকেট ওলাব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব। এই ইনকাম ৰেঞ্জ সাৰ্টিফিকেট ওলাওঁতে আপোনালোকৰ প্ৰয়োজন হ'ব জবানবন্দী কপি। আপোনালোকে যদি জবানবন্দী কপি অনলাইনৰ পৰা যদি ওলাই দিয়ে তৰুণী অথবা কোনো এজন এডভোকেট, তেতিয়াহ'লে এই এডভোকেটে অথবা তৰুণী আপোনালোকক এই ইনকাম ৰেঞ্জ সাৰ্টিফিকেট ওলাই দিব। তাৰ পাছত আপোনালোকক প্ৰয়োজন হ'ব কোৰ্ট অফ সেশ্যন কোৰ্টৰ পৰা আপোনালোকে ফৰ্ম 50 ওলাব লাগিব এটা। হয়তো এই মাটিত কেছ মোকৰ্দমা চলি আছে নেকি সেইটো জানিবৰ বাবে আপোনালোকে সেশ্যন কোৰ্টৰ পৰা আপোনালোকে এখন ফৰ্ম 50 ওলাই ল'ব লাগিব। তাৰ পাছতে আপোনালোকে কৰিব পাৰিব যে সেই মাটিটোৰ বাবে এপ্লাই কেৱল এটা কোৰ্টৰ পৰা ওলালে নহ'ব, আপোনালোকে আৰু 2টা কোৰ্টৰ পৰা ওলাব লাগিব। মুঠতে 3টা কোৰ্টৰ পৰা ওলাব লাগিব ফৰ্ম 50 NOC। এই ফৰ্ম 50 NOC যিকোনো এজন এডভোকেটে আপোনালোকক ওলাই দিব পাৰিব। আকৌ এতিয়া আহোঁ নেক্সট টপিকলৈ। এতিয়া নেক্সট টপিক হৈছে সেইটো হৈছে ফৰ্ম 50টো হৈছে সেই ফৰ্ম 50টো আপোনালোকক এতিয়া লাগিব কোৰ্ট অফ চিভিল কোৰ্টৰ পৰা। চিভিল কোৰ্টৰ পৰা যেতিয়া আপোনালোকে এই ফৰ্ম 50টো ওলাব তাৰপিছতে আপোনালোকে এপ্লাই কৰিব। মুঠতে মই আপোনালোকক আগতে কৈছোঁ 3টা কোৰ্টৰ পৰা ওলাব লাগিব ফৰ্ম 50। আৰু এতিয়া নেক্সট কোনটো কোৰ্টৰ পৰা আমি ফৰ্ম 50 ওলাব লাগে আমি সেই এটা কোৰ্টলৈ যাওঁ। মই আপোনালোকক ফৰ্ম 50 কেনেকুৱা হয় মই আপোনালোকক সেই কোৰ্টৰ দেখাই লওঁ। মুঠতে সেম এনেকুৱাই হয়, তথাপি মই আপোনালোকক এটা উদাহৰণস্বৰূপে দেখুৱাব বিচাৰিছোঁ। এতিয়া আৰু আহিলোঁ নেক্সট এটা টপিকলৈ, মুন্সিফ কোৰ্ট। এতিয়া আহিলোঁ আমি মুন্সিফ কোৰ্টৰ পৰা আপোনালোকে আকৌ এটা ফৰ্ম 50 ওলাব লাগিব। হয়তো এই মাটিত কেছ মোকৰ্দমা চলি আছে নাই সেইবোৰ গোটেই জানিব লাগিব, তেতিয়াহে আপোনালোকে সেই মাটিটো ক্ৰয় কৰিব পাৰিব। তেতিয়াহে আপোনাক এই মাটিত কেছ মোকৰ্দমা চলি আছে নাই তেতিয়াহে গম পাব আপোনালোকে এই ফৰ্ম 50 NOCৰ পৰা। আৰু এই ফৰ্ম 50 NOCত সম্পূৰ্ণ আপোনাৰ বিৱৰণ থাকে, যিজন চেলাৰজনৰ নাম আৰু চেলাৰজনৰ ফাদাৰ্ছ নেম, চেলাৰজনৰ ভিলেজ, চেলাৰজনৰ পোষ্ট অফিচ, চেলাৰজনৰ ডিষ্ট্ৰিক্ট আৰু পাট্টা নম্বৰ, দাগ নাম্বাৰ আৰু আপুনি কিমান বিঘা মাটি ক্ৰয় কৰিব বিচাৰিছে সেইখিনি গোটেইখিনি ফৰ্ম 50 NOCত আপোনাৰ উল্লেখ কৰা হয়। তাৰ পাছতহে আপোনালোকে এই কোৰ্ট অফ মুন্সিফ জজৰ পৰা ফৰ্ম 50 NOC চাৰ্টিফাই কৰি দিয়া হয়। আৰু এতিয়া আহিলোঁ এটা গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত। মই এই গুৰুত্বপূৰ্ণ টপিক কিয় ক'লোঁ, কাৰণ মেইন কথা ইয়াত আহি পৰে। যদি আপোনালোকে যিটো মাটি ক্ৰয় কৰিব বিচাৰিছে সেই মাটিত অংশীদাৰ কেইজন, যদি আপুনি যিটো মাটি ক্ৰয় কৰিব বিচাৰিছে সেই মাটিত এজমালি হৈ আছে নেকি, যদি সেই মাটি এজমালি হৈ আছে তেতিয়াহ'লে সেইসকলৰ পৰা আপুনি NOC ল'ব লাগিব। যদি আপুনি সেইসকলৰ পৰা NOC নলয় তেতিয়াহ'লে আপোনালোকে সেল পাৰমিশন এপ্ৰুভ নহ'ব। লগতে আপোনালোকক এতিয়া লাগিব ট্ৰেচিং পেপাৰ। আপোনালোকে যিটো দাগটো আপোনালোকে মাটি কিনি লৈছে সেই ধৰি লওক যিকোনো এটা দাগত যিমানখিনি মাটি আছে সিমানখিনি মাটিৰ পৰা আপোনালোকে 1 বিঘা 1 কঠা যিমানখিনি মাটি কিনি লৈছে সেই গোটেইখিনি দাগখিনি মণ্ডলে এই ট্ৰেচিং পেপাৰত ট্ৰেচিং কৰিব। ধৰি লওক মণ্ডলে সেইখিনি মেপখিনি বনাই ল'ব ট্ৰেচিং পেপাৰত। আপুনি ক্ৰয় কৰা মাটি ট্ৰাইবেল বেল্ট আৰু ব্লকৰ ভিতৰত পৰে নেকি, যদি পৰে তেতিয়াহ'লে কিছুমান ক্ৰাইটেৰিয়া আছে ট্ৰাইবেল বেল্ট আৰু ব্লকত মাটি কিনা বেচা কৰা। সেই ক্ৰাইটেৰিয়াৰ ভিতৰত যদি পৰে আপোনালোকে মাটি কিনা বেচা কৰিব পাৰিব ট্ৰাইবেল বেল্ট আৰু ব্লকত। আপোনালোকক মই সেই ট্ৰাইবেল বেল্ট আৰু ব্লকৰ ভিডিঅ'টো এই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে গৈ সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব পাৰিব। এতিয়া বলক নেক্সট এটা টপিকলৈ।
তাৰ পাছত লাগিব আপোনালোকে যাৰ পৰা মাটি সেই মাটিখিনি কিনিছিলে তাৰ পৰা লেখাই ল'ব লাগিব যে উক্ত মাটিখিনি মই কিনা হয় বুলি এফিডেভিট আপুনি এটা শপতনামা বনাব লাগিব। সেই এটা শপতনামাত চেলাৰে ছিগনেচাৰ কৰিব, তাৰ পাছতহে আপোনালোকে সেই এপ্লাই কৰিব পাৰিব। লগতে এটা ফৰ্ম থাকে, ধৰি লওক এনেকুৱা এটা এফিডেভিট থাকে যাতে বায়াৰ আৰু চেলাৰ দুয়োজনে ছিগনেচাৰ কৰি ল'ব লাগিব। তাৰ পাছতহে আপোনালোকে সেই মাটিত চেল পাৰমিশ্যনৰ বাবে এপ্লাই কৰিব পাৰে। এই গোটেইখিনি ডকুমেণ্ট লৈ গৈ আপুনি মণ্ডলৰ ওচৰত যাব। আপোনালোকৰ মণ্ডলৰ গোটেইখিনি ডকুমেণ্টবোৰ চাই ল'ব। তাৰপিছত আপোনাৰ এপ্লিকেশ্যন ফিজ ল'ব 500 টকা, কাৰণ আপোনালোকৰ যিটো প্ৰচেছিং চাৰ্জ সেইটো আপোনালোক এপ্লিকেশ্যন এপ্লাই কৰোঁতে আপোনাক দিব লাগিব 500 ৰুপিজ আপুনিয়ে। তাৰ পাছতহে আপোনাক এটা ৰিচিপ্ট দিয়া হ'ব। ৰিচিপ্টটো কেনেকুৱা হয় মই আপোনাক দেখুৱাই দি আছোঁ। এপ্লাই কৰাৰ পাছত আপোনালোকক এনেকুৱা ৰিচিপ্ট দিয়ে। ৰিচিপ্ট হৈছে এইটো। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগতে আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ বন্ধু আছে যাতে সিহঁতেও নাজানে, গতিকে কেনেকৈ এপ্লাই কৰিব লাগে সিহঁতেও সুবিধা হয়।